ইগত গেলে কিবা খাবি নেকি আৰু হেলমেটৰ ভিতৰে মোবাইল সোমাই লৈ So hey guys, welcome back to our YouTube channel Osinaki vlog. তো আমাৰ নতুন চেনেল খুলিছোঁ আমি তো আমাৰ যে চেনেল আছে Osinaki ল'ৰা বুলি এইটোতো শ্বৰ্ট ফিল্ম পোষ্ট কৰিছোঁ এইটোত ব্লগিং পোষ্ট কৰিম তো ব্লগবিলাক আপোনালোকৰ চবতো আজি ফাৰ্ষ্ট ব্লগ এটা বনাবলৈ ট্ৰাই কৰিছোঁ তো আপোনালোকে চাব তো গাইজ আমি আহি এতিয়া মানে ভবানীপুৰ পালোঁ এতিয়া ইয়াৰ পৰা আমি পাঠশালা গৈ আছোঁ পাঠশালা কিয় গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাব গম পাব পাঠশালা যাওয়ার রাস্তা দেখা গাটা বহুত হাপির মন আর পাঠশালা রাস্তা একে জেনে হচ্ছে নাকি লাইফটোত বহুত খাইছোঁ তো গাইজ মানে পাঠশালা অহা কাৰণটো আপোনালোক কোৱাৰ এতিয়া মানে কওঁ কাৰণটো এইটো ল'ব আহিছিলোঁ গাইজ এইটোৰ কাৰণে পাঠশালা আৰু গাড়ীখনৰ কাম কৰা আছিল কিন্তু ৰাতি হ'ব আৰু এই গাড়ীখন মানে আমাৰ মডিফাই কৰা হ'ব গাড়ীখন নেটৱৰ্কখন তো কাম মানে দেৰি হৈ যায় তো সেইকাৰণে কৰা নহ'ল নেক্সট বনাম তো হেলমেটটো কেনেকুৱা লাগিছে ক'ব ব্লেকত লৈ ল'লোঁ এই ফকতীয়া দুই গাইছ আগতে খাব থাকে এইটো ইয়াৰ লগ আজিকালি চাট দিয়া হৈছে তাকে আমাকতো চিনি পায়েই এইটো এটা এই গাইছ এই ফকতীয়া গাড়ী কি খাইছে চাওকে গাহৰি নিজৰ পইচা দিয়া চাওক এইটোৱেই পুৰা টানা দিছে কি বেছি চাওক বাইক চাওক এটা বাইক দিকে দি মোৰো মিনি ব্লগ আছে বাইট কৈছে সি বাট শুনছে হে গাইছ ভাত খাইছে কোন পেট পইচা নোলা হৈছে বাচন ধুইছে দুখন বাচন ধুইছে গাইছ কি গালি হে গাইছ টিকেট আহিবাই হোৱা নাই ৰ'ব চাওকচোন এতিয়া ৰখি আছোঁ অসমত ৰাইডাৰ 4টা আছে আন্ধাৰ হৈছে দেখা অসমত ৰাইডাৰ 4টা আছে তোক দেখাই নাপাই দেখোন হেলমেটটো খুলি দি অসমত ৰাইডাৰ 4টা আছে অসম হ'ল বেতালিপু মনদ্বীপ আৰু হেমান্ত ৰাইডাৰ আমি খাউষ্টাৰ গাইছ এই দি এই গাইছ তাতে গাহৰি দি ভাত মাৰি দিছে আৰু এতে কি ক'ত গ'লে কি হৈছে হ'ব গাহৰি দি ভাত নামাৰছা এই খাবিয়া দিছে মানুহ অলপ খাবিয়া হে গাইছ এইবাৰ ডিমাণ্ড আছে হে তুই কি ফুৰ্তি পাইছে অলপ পিছত জুতিও মাৰিব বোলে এই ডিমা আৰু এইখান বোলে কিবা মাল বোলে তুই কৈছে হে গাইছ আমাৰ গাড়ী চাওক প্লেট মোৰ গাইছ মানে প্লেট আৰু তুই চাওক মোৰ ইখান গাইছ আছে হাতত কিবা যদি অইলে দিয়া পাৰে অঁ এই চাওক এই আনিছিলোঁ লগত মই এই গাইছ এই ব্লগাৰ মাহীয়ে তাতে গৈছে মানে মোৰ মাহী দিছোন মানে মাত দি ইমান অলক আৰু নেদেই খোলাক একবাৰো এই অসমৰ ব্লগাৰ এই গাইছ ক্ষীণ হ'ব পাৰে এটা কথা বিশ্বাস কৰিব না একেলগে পেট আছে দিয়ক এইটোৰ কি খায় ভিডিঅ'টো দেখা পাইছে গাইছ নিমকিয়ে এক টুকুৰা এৰা নাই ভাতো এক টুকুৰা এটা ভাতো এৰা নাই ক্ষীণ হ'ব পাৰে অসমত এই গাইছ চাওক পানীত ৰকেট চলি আছে মাছ অনা কি পঞ্চ নহয় গাইছ থাৰ্মকল কিবা খাবি নেকি আৰু দোকান পালাই আছো খাবি আগত ইমান খাই পেট নভৰে হে গাইছ আমি ভূটান গৈছিলোঁ
ভূটান যাওঁতে হোটেলত তাৰমানে আমি ৰখোতে পানী বটল এটা এৰি দিছোঁ সেইটোৱে গেলে দিছে গাইছে আজি কৈছে লাগব এইটো লাগব তো সেইটো গাইছ 50 টকা পানী বটল নহয় দিয়ক সেইটো 150 টকা আছে সেইকাৰণে লাগবই কাৰ বালত কৈছোঁ হেল্ল' হে গাইছ এটা বস্তু চাব নাকি এটা প্ৰেমিক দেখোন চাব আহক সেইটো চাওক হেলমেটৰ ভিতৰত গ্লাছ হেলমেটৰ ভিতৰে মোবাইল সোমাই লৈ প্ৰেমিকে এইটো আগেদি দেখা দিম এইটো ফোনতে দি এইটো চাওক তো গাইছ ঘৰ আহি পালোঁ আহোঁ বেল ঘৰত গা চা ধুই অলপ ফ্ৰেছ হ'লোঁ আৰু আজি ফাৰ্ষ্ট ভিডিঅ' দিছোঁ কিবা ভুল চুল মাফ কৰি দিব এটা কথা হ'ল মাক কৈ জানাই ঘৰত কি কয় শুনো ৰ'ব কি আহিলোঁ দে ক'ত গৈছিলে পাঠশালা কৈ যাব লাগে না একো নহয় দে নেক্সট টাইম আৰু কৈ যাম নকওঁ কৰি নাযাবি দে কিন্তু দিনকাল এনে বেয়া হৈছে দে দেখছে দম কেনে দম দিছে আজি ভিডিঅ'টো এখনি আছিল যদি কিবা ভুল হৈছে আমাক কৈ দিব আৰু ভাল লাগছে যদি লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দিয়ক বাই বাই গাইছ টাটা জয় অসম